কি চলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কেঁচু খান্দোতে সাপ ওলাইছে এটা আপনার প্রাইভেট জুনিয়র কলেজ সম্পর্কে কিন্তু আমার সন্দেহ বহুত আগৰ পৰাই আছে গোপন মিত্ৰতা আছে নেকি শিক্ষা সংসদ আৰু জুনিয়ৰ কলেজৰ মাজত But definitely something is wrong at the bottom. মানুহজনৰ এন্টায়াৰ ষ্টুডেণ্টত ৰি-এক্সামিন হওক ৰিচেক হওক যদি ৰিচেকত যেনেকৈ নম্বৰ পাইছে তেনেদৰে আকৌ পায় 19 যদি আকৌ ষ্টেণ্ড কৰে মোক যি পানিছমেণ্ট দিয়ে মই সেই পানিছমেণ্ট ল'ম চুলিৰ আগটোৰ সমান যদি ভুল দুখ প্ৰমাণ কৰিব পাৰে মই আপোনালোকৰ সন্মুখত ক'ব পাৰিম ৰামানুজন বন্ধ হৈ যাব চেয়াৰমেনৰ সিগনেচাৰ নোহোৱাকৈ 2020 চনৰ ৰিজাল্ট হায়াৰ ছেকেণ্ডাৰী কাউন্সিলে দিলে কি কাৰণে এটা নিজৰ ইনষ্টিটিউটৰ ষ্টেণ্ড কৰাবলৈ কি কাৰণে ইমান যত্ন কৰে হোৱাট ইজ দেয়াৰ ইণ্টাৰেষ্ট কোনোবা ল'ৰা পঢ়িলে ভালকৈ ওলালে যত্ন কৰাটো ভুল নিশ্চয় হ'ব নোৱাৰে ভুল নহয় কিন্তু পাৰ্টিকুলাৰলি ধৰি লওক গভৰ্ণমেণ্ট স্কুলবোৰে নকৰে সেইটো প্ৰাইভেট স্কুলবোৰে কিয় কৰে ৰামানুজনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ মেধাৰ ওপৰত প্ৰশ্ন তুলিব নোৱাৰিব মই মাফিয়াগিৰি কৰা নাই মই কৰজোৰে ছাৰক প্ৰাৰ্থনা কৰি কৈছো আপুনি মাফিয়াগিৰি কৰিছে বুলি মই এই কাৰণে কৈছো এইবোৰ এনকুৱাৰী কৰা যাব গভৰ্ণমেণ্টে এনকুৱাৰী কৰিব পাৰ্মিশ্যন আপুনি কেনেকৈ ল'লে পাৰ্মিশ্যনৰ ফাইলত কি নোট লিখা আছে এইবোৰ ওলাব সময়ত আপুনি ইমান মাফিয়াগিৰি আপুনি 6 মহলীয়া বিল্ডিং কেনেকৈ লৈছে কাৰ পাৰ্মিশ্যনত কৰিছে য'ত ফায়াৰ ব্ৰিগেডৰ গাড়ী নোসোমায় আৰু উন্নতে মাফিয়া ফায়াৰ ব্ৰিগেডৰ গাড়ী নোসোমোৱা এটা ৰাস্তাৰ পাছত আপুনি এখন 6 মহলীয়া বিল্ডিং কৰিব আপুনি মাফিয়াগিৰি কৰা নাই আপুনি অফিচাৰক মেনেজ কৰা নাই কি কৰিব খুজিছে কি ক'ব খুজিছে আপুনি ভাবিছে নেকি যে মানুহৰ চকু কাণ নাই ছাৰ এটা বছৰ শুনক এটা বছৰ ছাৰ তাত অধ্যক্ষ হিচাপে থকাৰ পাছত কিয় ইমান দিনে মনে মনে থাকিলে মানুহে আপোনাৰ কাৰণে আপুনি গোটেই পৃথিৱীৰ আটাইতকৈ বেষ্ট এডুকেশ্যন ইনষ্টিটিউশ্যন চলাওক শুভ ইচ্ছা আছে কিন্তু দম নিদিব দম কেতিয়াও নিদিব দমেৰে আপুনি ডমিনেট কৰিম বুলি কেতিয়াও নাভাবিব আপোনাৰ মাফিয়াগিৰি মই চেলেঞ্জ কৰিছোঁ আপুনি মাফিয়া কৰিছে আপুনি আটাইবোৰ কথা মেনেজ কৰি আছে এতিয়ালৈকে আপোনাৰ আটাইতকৈ ভাল শিক্ষক শিক্ষয়িত্ৰীখিনিক আপুনি অপমান কৰিছে আৰু তেওঁলোকক এনেকুৱাকৈ কামত খটাইছে সেই কামৰ অনুপাতে আপুনি তেওঁলোকক দৰমহাও দিয়া নাই সেইটো মই জানো আৰু আপোনাৰ এটা কাট অফ মাৰ্ক থাকে সেই কাট অফ মাৰ্কৰ আগলৈ আপুনি কিমান ফৰ্ম বিক্ৰী কৰে আপোনাৰ কাট অফ মাৰ্ক যদি 70 আপুনি 70 নাৰাখি 50ত কিয় ফৰ্ম দিয়ে ফৰ্মত আপুনি পইচা লয় নে নলয় এই কথাবোৰ মানুহে নেজানে বুলি ভাবিছে নেকি আপুনি কি ক'ব খুজিছে আপুনি ভাবিছে নেকি যে আমি একো নজনাকৈ ইয়াত বহি আছো